সদায় ৰাতি পত্নীৰ লগত কৰক এই এটা কাম, সফলতা নিশ্চয় পাব। নমস্কাৰ, মই প্ৰিয়ংকা প্ৰিয়ম। আশা কৰোঁ সকলোৰে ভাল। তেন্তে বলকচোন দেৰি নকৰি আজিৰ ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ। লগতে আজি এনেকুৱা 5টা কামৰ বিষয়ে আপোনালোকক ক'ম, যিকেইটা কাম ৰাতি মৰি গ'লেও নকৰিব। মহিলাসকলে মন কৰিলে ঘৰ এখন মন্দিৰো বনাব পাৰে, কিন্তু ৰাতিৰ সময়ত এই 5টা কাম মহিলাসকলে কেতিয়াও কৰিব নালাগে, নহ'লে ঘৰখনত অভাৱে বাল হয়। লগতে এনেকুৱা কি কাম আছে যি ৰাতিৰ সময়ত পত্নীৰ সৈতে অৱশ্যেই কৰিব লাগে। প্ৰথমে, ৰাতিৰ সময়ত বাহিৰত কাপোৰ ৰাখিব নালাগে। ৰাতিৰ সময়ত নকাৰাত্মক শক্তি সক্ৰিয় হয়, গতিকে ৰাতি যদি বাহিৰত কাপোৰ আঁৰি থয়, সেই নকাৰাত্মক শক্তি আপোনাৰ গালৈ আহিব পাৰে। ৰাতি ভাত খোৱা বাচন ধুই নোথোৱা। এনে কৰিলে মা অন্নপূৰ্ণা ক্ৰোধিত হয়, সেয়ে ৰাতি ভাত খোৱা বাচন ধুই থ'ব লাগে। দ্বিতীয়তে, ৰাতি শোৱাৰ সময়ত বিচনাৰ তলত অথবা মূৰৰ পিনে চেণ্ডেল থ'ব নালাগে, যাৰ ফলত অশান্তিৰ সৃষ্টি হয়। এন্ধাৰ ৰুমত একেবাৰে শুব নালাগে। বাহিৰৰ পৰা আহি ভৰি নোধোৱাকৈ বিচনাত কেতিয়াও উঠিব নালাগে। আপুনি শোৱা ৰুমটোত অকণমান হ'লেও পোহৰ আহিব পৰা ব্যৱস্থা থাকিব লাগে। তৃতীয়তে, ৰাতি দেৰিকৈ শোৱা। এনেকুৱা কৰিলে আমাৰ স্বাস্থ্যও বেয়া হয়। ৰাতি শোৱাৰ সময়ত দৰ্জাৰ ফালে ভৰি বা মূৰ দি শুব নালাগে। এনেকুৱা কৰিলে মৃত্যুৰ ভয় থাকে। চতুৰ্থতে, সন্ধিয়া ঘৰত কেতিয়াও ঝাৰু লগাব নালাগে, আৰু কেতিয়াবা লগাবলগীয়া হ'লেও লেতেৰাবোৰ বাহিৰ কৰি দিব নালাগে। পঞ্চমতে, সন্ধিয়াৰ সময়ত তুলসীত পানী নিদিব বা তুলসী স্পৰ্শ নকৰিব। সন্ধিয়াৰ সময়ত কেতিয়াও চুলি নাকাটিব, নখ নাকাটিব। এইবাৰ আমি কথা পাতিম কি কাম ৰাতি পত্নীৰ সৈতে কৰিলে লাভৱান হয়। আমাৰ হিন্দু ধৰ্মত মহিলাসকলক দেৱী মা লক্ষ্মীৰ সন্মান দিয়া হয়। আচাৰ্য চাণক্যই কৈছিল যে ৰাতি শোৱাৰ সময়ত এজন স্বামীয়ে এগৰাকী পত্নীক হৃদয় খুলি মৰম কৰিব লাগে। পতি পত্নীৰ মাজত কোনো বিভেদ থাকিব নালাগে। পতি পত্নীৰ মাজত যদি কিবা সংঘাতো আছে, ৰাতি সেই সকলোবোৰ শেষ কৰি সম্পৰ্কটো আৰু অকণমান মজবুত কৰিব লাগে। এই মানুহবোৰৰ ওপৰত সদায় দেৱী মা লক্ষ্মীৰ কৃপা দৃষ্টি থাকে। যিখন ঘৰত ৰাতি শোৱাৰ সময়ত পতি পত্নীয়ে মৰম কৰে, সেইখন ঘৰ স্বৰ্গৰ সমান বুলি কোৱা হয়। এনেকুৱা ঘৰত ধনী হোৱাৰ পৰা কোনেও ৰখাব নোৱাৰে। চাণক্যই কৈছে যে বেডৰুমত হোৱা কথাবোৰ কাৰো লগতেই শ্বেয়াৰ কৰিব নালাগে, নহ'লে আপোনাৰ ঘৰ বৰবাদ হৈ যাব পাৰে। গতিকে কথাখিনি মন দি শুনিব, আৰু যদি ভিডিঅ'টো ভাল পালে চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো যদি পেজত চাই আছে, পেজটো ফ'ল' কৰি দিব। তেন্তে আজিলৈ আহিছোঁ নতুন ভিডিঅ'ৰ অতি সোনকালে লগ পাম। ধন্যবাদ।